हेलो फ्रेंड्स आपनालोकर भालने आशा करो आपनालोक भाले आछे। আজি এনেকুৱা এটা এক্সিডেন্ট ভিডিও লৈ আইছো आपनालोकर মাজলৈ য'ত দেখিলে आपनालोके आचरित হ'ব। এক্সিডেন্টটো হৈছে মিৰ্জাত গুৱাহাটীৰ পৰা আহা ডাম্পাৰ এখনে মিৰ্জাৰ পুলিচ পইণ্টত মানে কি পাৰ হৈ লেফট সাইডে বিল্ডিং এটাত যাই খুন্দা মাৰিছে। য'ত এক্সিডেন্টটো দেখিলে आपनालोके आचरिত হ'ব। এক্সিডেন্টত মানুহ এজন গাড়ীৰ ভিতৰতে আছিল, তাক কাটি উলিওৱা হৈছে, কিন্তু মানুহটো গাড়ীখন কাটি উলিওৱা হৈছে। ঠিক আছে फ्रेंड्स, আজি এক্সিডেন্টৰ ভিডিওটো আপোনালোকক দেখাই দি আছো কেনেকৈ কাটি কেনেকৈ উলিয়া হল মানুহজন, আপোনালোকে চাই থাকক। এই এক্সিডেন্টটো মই লাইফত ফাৰ্ষ্ট দেখিছো, আচৰিত এক্সিডেন্ট। আপোনালোকে চালেও গম পাব কেনেকুৱা ধৰণৰ এক্সিডেন্ট হয়। এক্সিডেন্টটো গোটাই মই ভিডিও কৰিব নোৱাৰিলোঁ, কাৰণ এক্সিডেন্ট হোৱা মানুহজন মানে কি মোৰ বৰদেউতাৰ ল'ৰা হয়, অৰ্থাৎ মোৰ ভাইজান হয়। সেইকাৰণে আৰু মই মানে কি ভিডিও কৰিব নোৱাৰিলোঁ, কাৰণ সিয়াক উলিয়াত ব্যস্ত থাকিলোঁ, কাৰণ তলৰ পৰা কিবা কিবি দিব লাগে, সেনেকৈ মানে কি আৰু যে গানা কিবা নাই এইবিলাক কামত মই ব্যস্ত হৈছিলোঁ। চ' বেলেগে মানে কি ভিডিও কৰিছিলে, তাৰ পৰা মই পিছদিনাখন ৰাতিপুৱা ফোন কৰি লৈ ল'লোঁ ভিডিঅ'কেইটা। ঠিক আছে, আপোনালোকক আজি সেই ভিডিঅ'টো দেখাম, আপোনালোকে চাই থাকক। হেল্ল' ফ্ৰেণ্ডছ, মানুহজন কেনেকুৱাকৈ গাড়ীৰ ভিতৰতে ফাঁচি ৰৈ গৈছে। সুবিধা নাই না হ্যাঁ এই যে ভাত খালো হয় দিও এখন ইনকে দিও ভাই ইনকে দিও সময় দিও অলপ ক'ত মাৰছি খুন্দা এনকে ডিভাইডাৰতো মাৰা নাই, সাইডত মাৰছি।